हेलो बंधुসকলে যে আপোনালোকৰ বাবে লৈ আহিছোঁ ডাঙৰ এখন আপডেট। আপোনালোকৰ যদি প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ ঘৰৰ যদি জব কাৰ্ডৰ টকা পোৱা নাই এতিয়ালৈকে, কেনেকৈ আপোনালোকে এইটো লিংক কৰিব লাগিব। লিংক কৰাৰ পিছত আপোনালোকৰ জব কাৰ্ডৰ টকাখিনি আপোনালোকৰ বেংক একাউণ্টত সোমাই যাব। তো কেনেকৈ এইটো কাম কৰিব, এইটো বিষয়ে আপোনালোকক সম্পূৰ্ণ তথ্য ষ্টেপ বাই ষ্টেপ দেখুৱাই যাম। আপোনালোকে ভিডিঅ'খন স্কিপ নকৰিব। স্কিপ নকৰাকৈ আপোনালোকে সম্পূৰ্ণ ভিডিঅ' চাই থাকিব, অন্যথা কিন্তু আপোনালোকে বুজি নাপাব। আৰু কেনেকৈ আপোনালোকৰ মোবাইলৰ জৰিয়তে এইটো আপোনালোকে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ ৱেবছাইটত আহি চেক কৰিব পাৰিব, এইটো আপোনালোকক দেখুৱাই দিম। আপোনালোকে সম্পূৰ্ণ ভিডিঅ'খন চাই থাকিব, অন্যথা কিন্তু আপোনালোকে বুজি নাপাব। মই আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখুৱাই আছোঁ। ইয়াৰ বন্ধুসকল, ইয়াৰ কাৰণে আপোনালোকে মোবাইলৰ যিকোনো ব্ৰাউজাৰ এটা প্ৰথমতে অ'পেন কৰি ল'ব। অ'পেন কৰি লোৱাৰ পিছত ইয়াত দেখাব চাৰ্চ বক্সত চাৰ্চ কৰি দিব pmayg.nic.in বুলি চাৰ্চ কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱাকৈ এটা অফিচিয়েল ৱেবছাইট আহি যাব। ইয়াত আপোনালোকে চিম্পলি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত তলৰ পিনে দেখাব এবাউট, আৱাস জব, ডকুমেণ্টছ, গাইডলাইনছ, ষ্টেক হোল্ডাৰ, ছাকচেছ ষ্টৰিজ, কণ্ট্ৰাক্ট, হাউচিং টাইপোলজিছ, এনেকুৱাকৈ কেইটামান অপশ্যন দেখা পাব। ইয়াৰ পৰা আপোনালোকৰ এবাউট যে আছে তাৰ ৰাইটত দেখাব আৱাস জব। ইয়াত আপোনালোকে চিম্পলি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত তলৰ পিনে স্ক্ৰল ডাউন কৰি দিব। ডাউন কৰি দিয়াৰ পিছত ইয়াত দেখা পাব ৰিপৰ্ট। আপোনালোকে চিম্পলি ৰিপৰ্টত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত তলৰ পিনে স্ক্ৰল ডাউন কৰি দিব আৰু অকণমান ডাউন কৰি দিব। একেবাৰে তলৰ পিনে আহিব। অহাৰ পিছত ইয়াত দেখা পাব জি নম্বৰত, 1 নম্বৰত দেখা পাব জি নম্বৰৰ এ নম্বৰত দেখা পাব 1 নম্বৰত ষ্টেটাছ অফ আধাৰ, জব কাৰ্ড, SBM বাই SECC বাই মোবাইল নম্বৰ, সিডেড ইন MIS। ইয়াত আপোনালোকে দেখা পাব। অন্যথা আপোনালোকে 2 নম্বৰত দেখা পাব ষ্টেটাছ অফ আধাৰ, MG নাৰেগা, জব কাৰ্ড নম্বৰ। ইয়াত আপোনালোকে ক্লিক কৰি দিব। 2 নম্বৰত ক্লিক কৰি দিয়াৰ পিছত তলৰ পিনে স্ক্ৰল ডাউন কৰিব। ডাউন কৰি দিয়াৰ পিছত ইয়াত আপোনালোকৰ কেইটামান অপশ্যন আহিব, ইয়াত ফিল আপ কৰিব লাগিব। ইয়াত আপোনালোকে চিম্পলি প্ৰথমত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে ইয়াৰ পৰা আপোনালোকৰ চনখিনি বাছি ল'ব। মই 22ৰখিনি দেখাম, এইকাৰণে মই 22 চিলেক্ট কৰি ল'লোঁ। লোৱাৰ পিছত আকৌ তলৰ পিনে আহিব। অহাৰ পিছত ইয়াত দেখা পাব আন এটা অপশ্যন চিলেক্ট। ইয়াত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত ইয়াত কেইটামান অপশ্যন পাব। আপোনালোকে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ, ইয়াত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আকৌ তলৰ পিনে আহিব। অহাৰ পিছত চিলেক্ট ষ্টেট, ইয়াত আপোনালোকে ষ্টেটখিনি আপোনালোকৰ চিলেক্ট কৰি ল'ব লাগিব। মই আসাম চিলেক্ট কৰি ল'লোঁ। লোৱাৰ পিছত আকৌ তলৰ পিনে আহিব। অহাৰ পিছত চিলেক্ট আন এটা অপশ্যন দেখা পাব। ইয়াত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত ইয়াৰ পৰা আপোনালোকৰ ডিষ্ট্ৰিক্টটো বাছি ল'ব লাগিব। মই মোৰ ডিষ্ট্ৰিক্টটো বাছি ল'লোঁ। লোৱাৰ পিছত তলৰ পিনে আহিব। অহাৰ পিছত ইয়াত দেখাব আন এটা অপশ্যন, ইয়াত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ চাৰ্কেলটো আপোনালোকে ইয়াৰ পৰা বাছি ল'ব। বাছি লোৱাৰ পিছত আকৌ তলৰ পিনে আহিব। অহাৰ পিছত আন এটা অপশ্যন দেখা পাব চিলেক্ট। ইয়াত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত ইয়াত দেখা পাব অলত ৰাখি দিব। ৰখাৰ পিছত তলৰ পিনে আহিব। অহাৰ পিছত ইয়াত দেখা পাব আন এটা অপশ্যন চিলেক্ট। ইয়াত আপোনালোকে ক্লিক কৰি দিব। ইয়াত যদি আপোনালোকে পেণ্ডিং ফৰ ভেৰিফিকেশ্যন যদি দেখিবলৈ বিচাৰে, তেনেহ'লে এইটোত টিক মাৰ্ক দিব লাগিব। অন্যথা কিন্তু আপোনালোকে নট ভেৰিফাইড, ইয়াত আপোনালোকে টিক মাৰ্ক দিলেতো কিন্তু আপোনালোকে নট ভেৰিফাইড অপশ্যনকেইটা দেখা পাব। আৰু মই এতিয়া দেখুৱাম যে ভেৰিফাই আছে নে নাই, সেইকাৰণে মই ভেৰিফাইড ক্লিক কৰি দিলোঁ। ইয়াৰ পিছত তলৰ পিনে আহিব। অহাৰ পিছত ইয়াত দেখা পাব কেপচা আহিছে। কেপচাত আপোনালোকৰ প্লাছ আহিব পাৰে, মাইনাছো আহিব পাৰে। প্লাছ আহিলে প্লাছ কৰি দিবা আৰু মাইনাছ আহিলে মাইনাছ কৰি দিবা। মোৰ মাইনাছ আহিছে, সেইকাৰণে মই মাইনাছ কৰি দি আছোঁ। আপোনালোকৰ প্লাছ আহিলে প্লাছ কৰি দিব। মই মাইনাছ কৰি দিছোঁ। মাইনাছ কৰি দিয়াৰ পিছত ইয়াত দেখা পাব ছাবমিটত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত তলৰ পিনে আহিব। অহাৰ পিছত স্ক্ৰল ডাউন কৰি দিয়াৰ পিছত ইয়াত দেখা পাব আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰখিনি ইয়াত চাব পাৰিব। বেনিফিচিয়াৰী নাম আছে, নামখিনি চাব পাৰিব। ষ্টেট নেম ইয়াত দেখা পাব, ডিষ্ট্ৰিক্ট নেম দেখা পাব, ব্লক নেম, পঞ্চায়ত নেম, আপোনালোকৰ জব কাৰ্ড নম্বৰখিনি ৰাইটত দেখা পাব। গোটেই তথ্য কিন্তু ইয়াত আপোনালোকৰ
শ্ব' হ'ব। আপোনালোকে ইয়াৰ পৰা এইটো যদি আপোনালোকে ডাউনলোড কৰি ল'ব বিচাৰে তেনেহ'লে আপোনালোকৰ ইয়াৰ ওপৰত দেখাব ডাউনলোডৰ অপশ্যন, ইয়াত আপোনালোকে ক্লিক কৰি ডাউনলোড কৰি ল'ব পাৰিব। তো আজিৰ ভিডিঅ'ত এইখিনি ইনফৰমেশ্যন দিবলগীয়া আছিলে। ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব আৰু মোৰ চেনেলত নতুন হ'লে ছাবস্ক্ৰাইব কৰিব। নেক্সট টাইম আপোনালোকক সম্পূৰ্ণ তথ্য ভালকৈ দেখুৱাম, আপোনালোকে গোটেই তথ্যখিনি ভালকৈ বুজি পাব। ধন্যবাদ।